হেল্ল', কোৱা কি কৰিছা? এনেকৈ হ'লে কেনেকৈ হ'ব কোৱা? বিয়াৰ এমাহ পিছতে তুমি যে গুচি গ'লা, এতিয়া এই ঘৰটোতে সোমাই সোমাই মোৰ আমনি লাগিছে। শুনা, ময়ো বিচাৰোঁ তুমি অবিহনে তোমাৰ পৰশ পাবলৈ, তুমি নহ'লে তুমি নোহোৱা অভাৱ অনুভৱ নহ'বলৈ সংগী এজন মোকো লাগে। কিয় জানো আমি আমাৰ সংসাৰখন আগবঢ়াব নোৱাৰোঁ নেকি? হে পাগলী, শুনা, তাকে কৰিবলৈতো গৈ আছোঁ মই। দুয়ো বহুত ফুৰিম, বহুত কথা পাতিম। সেইকাৰণেতো তোমাক মনত পেলাই এই ভাল খবৰটো দিবৰ কাৰণে ফোন লগাইছোঁ। আৰু জানা, ছুটি ফাইনেল হৈ গ'ল। কালি ৰাতিপুৱা মই ঘৰলৈ গৈ আছোঁ। তুমি সাজু হৈ থাকিবা সেই ৰঙা ৰঙৰ শাড়ীখন পিন্ধি। আৰু তুমিতো পাহৰিলাই চাগে, কালি যে আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী। লিখিলো তোরে নাম বুকুরে মাজতে, হাসি হাসি মরম বুকুতে খোপা রাখিছো নজনকে, তই হে পিছে নেদেখ গপ্পারি মারি থাক, দিন হলে রাতি ভাবো এনেকৈ হলে কেনেকৈ হব। সাগৰ খনি যিমান গভীৰ, তোলৈ মোৰ মৰম সিমানেই জানিবি। ক'লেনো হ'ব কি মুখ শুনই কথাটি, এতিয়া কৈ ল'বি মৰম বুকুতাকো আলি। তই হে পিছে নেদেখ গপ্পারি মারি থাক, দিন হলে রাতি ভাবো এনেকৈ হলে কেনেকৈ হব। অনুভবী মন তোরে হিয়াতে মগন, কপাহি কোমল বুকুরে আসন। এই সুকীয়া মোৰ প্ৰেম তোৰে সুন্দমতে হ'ব যে লাগিব, তই জনম জনমলে। তই হে পিছে নেদেখ গপ্পারি মাৰি থাক, দিন হলে ৰাতি ভাবো এনেকৈ হলে কেনেকৈ হব। কলিজাতে জেৰে লিখিলো তোৰে নাম বুকুৰে মাজতে, হাসি হাসি মরম বুকুতে খোপা রাখিছো